নমস্কাৰ চেনেলটিৰ সকলো নটিফিকেশ্যন পাবলৈ সাবস্ক্ৰাইব কৰক লগতে সকলো ভিডিঅ'ৰ পোনপ্ৰথমেই চাবলৈ বেল আইকনটো প্ৰেছ কৰক নমস্কাৰ আজি আমি অষ্টম মান শ্ৰেণীৰ চতুৰ্থ অধ্যায় ব্যৱহাৰিক জ্যামিতিৰ আলোচনা কৰিবলৈ ওলাইছো এই অধ্যায়টোত আছিলে আমাৰ চতুৰ্ভুজ অংকন আমি কেনেকৈ কৰিব লাগে চতুৰ্ভুজ অংকনৰ চাৰি ধৰণৰ প্ৰশ্ন থাকিব পাৰে বা চাৰি ধৰণে আমাক কৰিব দিব পাৰে ইয়াতে আমি চাৰিটা অংকনৰ কথা দিয়া আছে যেতিয়া আমাৰ প্ৰথমটো ইয়াতে দিয়া আছে যে যেতিয়া চাৰিটা বাহু আৰু এডাল কৰ্ণৰ মান দিয়াই থাকে তেতিয়া আমি চতুৰ্ভুজ কেনেকৈ অংকন কৰিম দুই নম্বৰত আছে দুডাল কৰ্ণ আৰু তিনিডাল বাহুৰ মান দিয়া থাকিলে তিন নম্বৰ দুটা সন্নিহিত বাহু আৰু তিনিটা কোণৰ মান দিয়া থাকিলে আৰু চাৰি নম্বৰত যেতিয়া তিনিটা বাহু আৰু দুটা অন্তৱৰ্তী কোণৰ মান দিয়াই থাকে আমি তেতিয়া কেনেকৈ অংকন কৰিম ইয়াতে আমি আজি প্ৰথম যেটো অংকন প্ৰণালী আছিল চাৰিটা বাহু আৰু এডাল কৰ্ণৰ মান দিয়া থাকিলে আমি কেনেকৈ চতুৰ্ভুজ অংকন কৰিম ইয়াতে যদিও আমাক চতুৰ্ভুজ দিয়া আছে কেতিয়াবা আমাক সমান্তৰিক বা কেতিয়াবা ৰম্বাসৰ কথা দিয়া থাকিব পাৰে তেতিয়া কিন্তু আমাক চাৰিটা বাহু আৰু এটা কৰ্ণ এনেকৈ দিয়াই নাথাকি দুটা বাহু আৰু এটা কৰ্ণ দিয়াই থাকিব পাৰে বা ৰম্বাসৰ ক্ষেত্ৰত আমাৰ বেলেগ হ'ব পাৰে অলপমান কিন্তু ৰম্বাসত এটা বাহু আৰু এটা কৰ্ণ দিয়াই থাকিব পাৰে কিন্তু গোটেইকেইটা প্ৰণালীয়ে এইটো চাৰিটা বাহু আৰু কৰ্ণত আহিব হেনুকুৱাকে আমাৰ আহিব পাৰে ইয়াতে আমি প্ৰথম উদাহৰণ এটা আলোচনা কৰিছো চতুৰ্ভুজ ABCD য'ত AB 4.5 cm BC 5.5 cm CD 4 cm AD 6 cm আৰু AC 7 cm এতিয়া আমি সমাধানটোৰ কাৰণে আমি প্ৰথমতে কৰিম কি ABCD এটা চতুৰ্ভুজ আমি মোটামুটিভাৱে অংকন কৰি লম যেটো আমি ইয়াতে মোটামুটিভাৱে অংকন কৰিছো এনেকুৱা হ'বও পাৰে নহবও পাৰে কিন্তু আমি এটো এটা অনুমানৰ কাৰণে মোটামুটিকে এনেকুৱাকে আঁকি লৈছো তাৰ পিছত আমাৰ প্ৰথম স্তৰ আহিব যে প্ৰথম স্তৰত আমি কি কৰিম এডাল স্কেলেৰে ইয়াতে স্কেল আমি ব্যৱহাৰ কৰা দেখিছো যে স্কেলেৰে আমি AB বাহুটো অংকন কৰিম আমি পাইছিলো যে AB বাহুৰ মানটো আমাৰ ইয়াতে আমি পাইছিলো AB বাহুৰ মান 4.5 cm সো আমি AB বাহুডাল এইডাল অংকন কৰিছো এটো 4.5 cm তাৰ পিছত আমি কৰিছো কি সে এই A বিন্দুটোৰ পৰা আমি কেন্দ্ৰ A বিন্দুটো কেন্দ্ৰ হিচাপে লৈ 7 cm দূৰত্বৰ এটা বৃত্তচাপ আঁকিছো P বৃত্তচাপটো আমাৰ কাটা কম্পাসৰ সহায়ত আমি আঁকিব পাৰিম এক বিন্দুটো কেন্দ্ৰ হিচাপে লৈ আৰু এটো আমি P বৃত্তচাপ হিচাপে লৈছো নেক্সট এনেকুৱাকে আমি B বিন্দুটোৰ কেন্দ্ৰ হিচাপে লৈ 5.5 cm দূৰত্বত আমি Q বৃত্তচাপটো অংকন কৰিম এটা এই যেটো 7 cm আৰু 5.5 cm আহিলে এইটোৰ কাৰণটো কিয় যে এই দুটা বৃত্তচাপ আমি আঁকিলো দুটা বৃত্তচাপে ইয়াতে এনেকা B বৃত্তচাপটো এইটো বৃত্তচাপ গৈছে আৰু A টোৰ দ্বাৰা এই P বৃত্তচাপ এইটো গৈছে দিয়া এইখিনি কৰাৰ পিছত আমি দেখিব পাম যে এই যেতিয়া সংযোগ কৰিম বা এই যেটো বিন্দুত কাটাকাটি কৰিছে এই বিন্দুটো হল C বিন্দু আৰু C বিন্দুটো সংযোগ কৰিলে আমি AC আৰু CB বাহুটো পাম এটা আমি তাতে পাইছিলো যে আমাক প্ৰশ্নটোত দিয়া আছিল AC বাহুটোৰ মান 7 cm আৰু CB বাহুটোৰ মান বা BC বাহুটোৰ মান 5.5 cm সেই কাৰণে মই বৃত্তচাপটো A বিন্দুৰ পৰা যেহেতু আমাৰ C বিন্দুলৈ দূৰত্ব 7 cm আছিল সেই কাৰণে বৃত্তচাপটোত আমি 7 cm ত লৈছো আৰু B কেন্দ্ৰ কৰি আমি যেটো বৃত্তচাপ আঁকিছিলো Q বৃত্তচাপটো সেইটো আমি 5.5 লৈছো কাৰণ BC ৰ মানটো কিমান আছিল 5.5 cm আছিল
এতিয়া এইখিনি কৰাৰ ফলত আমাৰ সেইটো ওলাল আৰু বিন্দুকেইটা আমি সংযোগ কৰি দিলোঁ। নেক্সট আমাৰ এই যিটো চি বিন্দু আছে, এই চি বিন্দুটোৰ পৰা আকৌ এটা বৃত্তচাপ আঁকিব লগা হৈছে 4 সেন্টিমিটাৰ দূৰত্বত, কাৰণ আমাক ডি বিন্দুটো লাগে আৰু চি ডি বাহুটোৰ দূৰত্ব আছিল আমাৰ 4 সেন্টিমিটাৰ। সেইকাৰণে আমি এনেকে বৃত্তচাপ অংকন কৰিলোঁ, কৰাৰ ফলত আমি আৰ বৃত্তচাপ এটা পালোঁ। নেক্সট আমি এ আৰু ডি যিটো বিন্দু আছিল তাৰ মাজত দূৰত্ব আছিল 6 সেন্টিমিটাৰ। সেইকাৰণে এ আৰু এৰ পৰা 6 সেন্টিমিটাৰ দূৰত, এইটোৰ পৰা 6 সেন্টিমিটাৰ দূৰত আমি বৃত্তচাপ অংকন কৰিছোঁ, যিটোক আমি এছ বৃত্তচাপ বুলি নাম দিছোঁ। ইয়াতে তোমালোকে দেখিছা চাগে এছ বৃত্তচাপ। এই দুটা আৰ আৰু এছ বৃত্তচাপে কাটাকাটি কৰিছে এটা বিন্দুত, আৰু সেই বিন্দুটোৱে হ'ল ডি বিন্দু। ইয়াতে ডি বিন্দু পালোঁ আৰু ডি বিন্দুটো আমি সংযোগ কৰিছোঁ, আৰু যিবোৰ ৰেখা পালোঁ আমি এ ডি, এ বি, বি চি, চি ডি, এই গোটেইবোৰৰে মানবোৰ আমি এনেকৈ লিখি দিছোঁ। এইখিনিয়ে আছিল আমাৰ এই অংকন প্ৰণালীটো। তোমালোকে ইয়াতে ভালকৈ চাই ল'ব পাৰিবা, গোটেই সমাধানটো মই ইয়াতে দি দিছোঁ। এইখিনি তোমালোকে ভিডিঅ'টো পজ কৰি কিনে চাই কৰিব পাৰিবা। আৰু নেক্সট বহুতকেইটা ভিডিঅ' আহিব, আৰু তাতে বেলেগ বেলেগ প্ৰণালীৰ আমাৰ অংকনকেইটা থাকিব। লগতে আমি সামান্তৰিক যদি আমাক 4টা বাহু আৰু এটা কৰ্ণৰ মান দিয়া যিটো আছিল, সেইটোত আমি সামান্তৰিকৰ প্ৰশ্ন দিলে কেনেকুৱাকৈ কৰিব পাৰোঁ, ৰম্বাছৰ প্ৰশ্ন দিলে কেনেকৈ অংকন কৰিম, সেই দুটা উদাহৰণো মই দিম নেক্সট ভিডিঅ'ত।